কিয় গালি দিব সেটো ভাল কৰিছ এটো কোৱা আৰু গালি দিবে দুটাই কৰা এন আপনি ভাল কাম কোনটো কৰিলে দাদা কওকচোন আপনি কোনটো ভাল কাম কৰিলে এই ৰাস্তা গলি গলি পকা কৰি দিলো আপনি বমলা বিলত কৈছা আপনি এই কংগ্ৰেছৰ পৰা জিকি যায় বিজেপিত আজি বিজেপি আমাক কি কৰি আছে সংখ্যালঘুৰ জাতিটো কি কৰি আছে জাতিটো কি কৰি আছে ওই কংগ্ৰেছৰ পৰা জিকি কি তোৰ পইচা দি জিকিছ না কাম পইচা দি জিকিছ দাদা লেংগুৱেজটো ভাল কৰিব মানে লেংগুৱেজটো আপনি ভাল কৰিব আপোনাক সন্মান কৰো আপোনাক সন্মান সহকাৰে সন্মান কৰিছিলো হন ইমান দিন সন্মান কৰি আছিলো এমপিয়াতে ফকিৰা গ্ৰামত প্ৰগ্ৰাম পাতিছ মই কৈছো আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছো বিটিআৰ সমিতিৰ ফালৰ পৰা আমি এটা স্পষ্টীকৰণ দিব বিচাৰিছো এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছো কিয়নো আমি যোৱা পৰখিৰ পৰা আমি ধাৰাবাহিকভাৱে আমাৰ যি শ্ৰীৰামপুৰ গোমা ফকিৰা গ্ৰাম আৰু বিভিন্ন সমষ্টিক লৈ পেলাই আমি আমাৰ যি সংখ্যালঘুসকলৰ ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যি ধৰণে আচলতে কাম কৰিব লাগে সেই ধৰণে আমি ধাৰাবাহিকভাৱে আমি কাম কৰি আছো আৰু ৰাইজৰ মাজত সোমাইছো ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আচলতে কাম কি ধৰণে কৰিছে জনপ্ৰতিনিধিসকলে সেই ক্ষেত্ৰত আমি উপস্থাপন কৰিছো সেই ক্ষেত্ৰত আজি আমি এটা কথা স্পষ্টভাৱে ক্লিয়াৰ কৰি দিব বিচাৰিছো যিজন শ্ৰীৰামপুৰ সমষ্টিৰ সন্মানীয় ইয়ং সজল কুমাৰ সিং ডাঙৰীয়া যিজন তেখেতে তাৰ পৰা প্ৰতিনিধিত্ব কৰিছিল তেখেতক ৰাইজে জয় কৰাইছিল আচলতে ৰাইজৰ যি আশা আকাংক্ষা উন্নয়নৰ যি ৰাজনীতি হ'ব লাগিছিল তেখেতক ভোট দি জয়যুক্ত কৰাৰ পিছত তেখেতৰ যিখিনি কৰণীয় আছিল সেই কৰণীয়ত তেখেতে ব্যৰ্থ হৈছে ব্যৰ্থ হোৱাৰ পিছত আচলতে সেই যিবিলাক তেখেতৰ ব্যৰ্থতা সেই ব্যৰ্থতাসমূহ আমি সংবাদ মাধ্যমৰ জৰিয়তে উপস্থাপন কৰাৰ পিছত আচলতে আমাৰ গোসাইগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি সাদ্দাম হুছেইন ডাঙৰীয়াক ফোনযোগে তেখেতে ভাবুকি প্ৰদান কৰিছে আচলতে আমি যি আমাৰ সজল কুমাৰ সিং ডাঙৰীয়াক আমি স্পষ্টভাৱে কৈছো হকিয়াই দিব বিচাৰিছো আচলতে তেখেতৰ যিবিলাক কৰ্মকাণ্ড আচলতে এই কৰ্মকাণ্ডবিলাক বন্ধ কৰিব লাগিব আৰু সজল সিঙে যি ফোনযোগে আচলতে ধমকি দিছে সেইখিনি আমি আমাৰ ফোনত আমি ৰেকৰ্ডিং কৰিছো আচলতে দুখ প্ৰকাশ কৰিছো এইখন দেশত যি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ এজন জনপ্ৰতিনিধিয়ে কেনেকৈ জনসাধাৰণক কেনেকৈ এটা ছাত্ৰ সংগঠনৰ নেতাক কোনোবা ভাবুকি দিব আৰু এয়া বহি থাকিম কোনো কাৰণত হ'ব নোৱাৰে সজল সিং ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত যদি ক্ষমা নোখোজে তেতিয়াহ'লে কিন্তু সংবাদ মাধ্যমৰ আগত আমি কিন্তু বাৰে বাৰে তেখেতক আমি হকিয়াই দিম আৰু লগতে তেখেতক সংখ্যালঘু এলেকাত আমি কিন্তু নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কিন্তু তেখেতক প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি বিজ্ঞান নেমছুৱে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো কোনে একচেপ্ট কৰে নকৰে ইয়াৰ কি আপুনি লিডাৰ নেকি আপুনি লৈ ৰাখিছে নেকি ইয়াৰ ঠিকা নিশ্চয় নিশ্চয় মই এইটো মোৰ কথা নহয় ৰাইজৰ কথা আমি এজন নাই ৰাইজৰ আমাৰ সংখ্যালঘু ৰাইজক লৈ আমি ন্যায় নিৰাপত্তা স্বাৰ্থত আমি সদায় মাত মাতি থাকোঁ এতিয়া সজল সিং থাকক আৰু জনি থাকক আমি মাত মাতিম কাকো আমি কেয়াৰ নকৰোঁ আমি ঐক্যবদ্ধ কি কৈছে আপনি শ্ৰীৰামপুৰৰ পৰা ৰাইজে কৈ আছে ৰাইজৰ প্ৰশ্ন আছে আপনি শ্ৰীৰামপুৰৰ পৰা গোমাত কিয় পলাই গৈছে আপনি গোমাত কিয় পলাই গৈছে ৰাইজত শ্ৰীৰামপুৰৰ কাম এতিয়ালৈকে হোৱাই নাই আপনি 10% কাম হোৱা নাই 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 আমি কিয় জ্বলিম আপোনাৰ লগত তো কোনো বেয়া সম্পৰ্ক নাই বা কোনো বেয়া কথা কোৱা নাই আপনিহে কৰি আছে আমাৰ লগত বেয়া ব্যৱহাৰ আপনি কৰি আছে আমি কৰা নাই নহয় আপনি এজন জনপ্ৰতিনিধি হয় আপনি এজন সংগঠনৰ এজন লৰা কব যে কুকুৰৰ দৰে বকি আছে এটু কি আপোনাৰ মুখত হুবা পায় নেকি কক হুবা পায় নেকি কক তহতৰ কি হুবা পায় নেকি যে সজল সিংয়ে যেটো কাম কৰিছে এটু না দেখাই আৰু সজল এমএলএৰ নাম নলয় তাত এমএলএ নাই এমপি নাই ইহঁতৰ নাম ল'ব নোৱাৰে নাই এমপি নাম লৈছো আপোনাৰ নিউজ কেইটা লাগে চাওক আপনি অকল তো আপোনাক টাৰ্গেট কৰি লোৱা নাই আপুনি শ্ৰীৰামপুৰৰ ৰিয়াম হয় আপুনি শ্ৰীৰামপুৰৰ ৰিয়াই আমাৰ শ্ৰীৰামপুৰৰ ৰাইজে আপোনাক ভোট দি জিকাইছিল যোনটো আশা সেই আশা কিন্তু এতিয়ালৈকে পূৰণ হোৱা নাই আপুনি চিল্লা ফিল্লা কৰিলে নহ'ব আপুনি কাম কৰি দেখুৱাওক ৰাইজক